নমস্কাৰ বন্ধুসকল, মই ৰিমজিমে মোৰ চেনেল ৰিমজিম মিনিজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মইও মোৰ কণমানিজনীৰ বাবে ঢেঁকী নোহোৱাকৈ ঘৰতে কেনেদৰে পিঠাগুড়ি খুন্দো আৰু এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আজি দিয়া ভিডিঅ'টো যদিহে আপোনালোকৰ সহায়ৰ উপযোগী বুলি ভাবে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদিহে আপুনি মোৰ চেনেলৰ নতুন সদস্য হ'ব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তলত থকা বেল আইকনটো ক্লিক কৰি দিব। আহকচোন কেনেদৰেনো আমি ঢেঁকী নোহোৱাকৈ ঘৰতে পিঠাগুড়ি খুন্দো চাওঁ আহক। পিঠা কেনেকৈ সৰু বাচ্ছাৰ কাৰণে খুন্দো মই আপোনালোকক দেখাম। এয়া জহা চাউল হয়, বেছি নুখুন্দো, অলপ খুন্দি একাপ লৈছোঁ। এনেকুৱা ভঙা জহা সৰু বাচ্ছাই খাবৰ কাৰণে আপোনালোকে কিনি ল'ব পাৰিব। এইখিনি চাউলখিনি মই এতিয়া ধুই ল'ম। চাউলখিনি ধুই ল'লোঁ, ধুই অলপ শুকাবৰ কাৰণে এনেকৈ মেলি দিছোঁ। আৰু যদি আপোনালোকে ভাবে যে ৰ'দত অকণমান ৰদাই লওঁ বুলি, চাউলখিনি জৰজৰীয়া কৰি লওঁ বুলি ভাবে তেন্তে আপোনালোকে খৰাহী এটাত দি চাউলখিনি ৰ'দত অলপ শুকুৱাই ল'ব পাৰে। মই এতিয়া গ্ৰাইণ্ডাৰত দিম, কমকৈ ল'ব তেতিয়া সোনকালে পিঠাখিনি পিছ যাব। মই গ্ৰাইণ্ডাৰত বহাই দিলোঁ। গ্ৰাইণ্ডাৰত দি দিছোঁ চব। একেবাৰতে চাউলখিনি কেনেকৈ গুড়া হৈ গৈছে দেখিছেনে? কেমেৰাটো ডাউন কৰি লৈছোঁ। কি ধুনীয়া হৈছে। এতিয়া মই চালনীখনত ঢাকি ল'ম। চামুচখন দি যিখিনি তলত লাগি ধৰিছে সেইখিনি মই এৰাই লৈছোঁ। দেখিছেনে? আপুনিও এনেকৈ আপোনাৰ কণমানিটিৰ কাৰণে ঘৰতে মিক্সাৰ গ্ৰাইণ্ডাৰত দি এনেকৈ পিঠা অলপকৈ চাউল লৈ পিঠা তৈয়াৰ কৰিব পাৰে আৰু কণমানিটিক খুৱাব পাৰিব। চাওক, এই গুড়িখিনি আগৰ শুকান গুড়িখিনিৰ সৈতে এইখিনি শুকান গুড়িখিনি দিছোঁ আৰু ইয়াত মই চাউল মিক্স কৰি দিছোঁ। চালনীত যিখিনি ৰৈ গৈছে তাৰে গুড়িখিনি দিছোঁ আৰু তিতা চাউল অলপ দি দিছোঁ। আকৌ গ্ৰাইণ্ডাৰত দি দিছোঁ।
ঘৰত যদি চালনী নাই, চালনী প্ৰত্যেক মানুহৰ ঘৰতে থাকে, কিন্তু কিছুমান মানুহ চাকৰি সূত্ৰে ৰুমত থাকে, কোৱাৰ্টাৰত থাকে, তো তেতিয়া চালনীখন ইমান প্ৰয়োজন নহয় বাবে কিনা নহয়। তো চালনী নহ'লেও আপোনালোকে কেনেকৈ পিঠা চালিব মই আপোনালোকক দেখাই দিম। এতিয়া চাওক চালনী নোহোৱাকৈ কেনেকৈ চালিব পাৰি। এনেকুৱা শুকান ষ্টিলৰ থাল নহ'লে আপোনাৰ ডিছ আছে নহয়, প্লেট বা ডিছ ল'ব, শুকানকৈ মোহাৰি ল'ব, শুকান কাপোৰে থালখন শুকান কৰি ল'ব। এইটো চব খালী হৈ গ'ল, 3বাৰ মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিলোঁ, খালী হৈ গ'ল। তাৰপিছত এনেকৈ কৰি হিলাই থাকিব, নিজে নিজে ডাঙৰ গুড়িবিলাক ওলাই যাব। দেখিছেনে? চাওক ডাঙৰ গুড়িখিনি দেখিছেনে? এইখিনি নিজে চাই থৈ আহিছে, কাৰণ চালনী নহ'লেও এইখিনি ধুনীয়া পিঠা দেখিছে, মিহি হৈছে। এইখিনি মিহিখিনি নিজে এটা ছাইডলৈ গুচি আহিব আৰু এই ডাঙৰ ডাঙৰ টুকুৰা গুড়াখিনি এটা ছাইডলৈ গুচি আহিব। এনেকৈ আপোনালোকে পিঠাখিনি চালি ল'ব পাৰিব। এয়া চাওক পিঠা তৈয়াৰ হৈ গ'ল। এতিয়া পিঠাখিনি ৰেডি হোৱাৰ পাছত মই এই কেঁচা পিঠাখিনিনো কেনেকৈ ভাজোঁ, কিমান সময় ভাজিব লাগে আপোনালোকক দেখাই আছোঁ। কেৰাহী এতিয়া মই পাতি লৈছোঁ, কেৰাহীখন গৰম হ'বলৈ দিম। কেৰাহীখন এতিয়া গৰম হ'ল, এতিয়া পিঠাখিনি দি দিম। পিঠাখিনি দি দিছোঁ, কেঁচা পিঠা। গেছৰ চিমটো অলপ কমাই লৈছোঁ, নহ'লে জ্বলি যাবগৈ। মই কিমান সময় পিঠাখিনি ভাজোঁ, পিঠাখিনিৰ ৰংটো কেনেকুৱা হ'ব লাগে আপোনালোকক দেখাই আছোঁ, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, তেতিয়া সকলো কথা গম পাব কেনেকৈনো কেঁচুৱা পিঠাকণ সিজাই খুৱাব লাগে। এয়া চব পিঠাখিনি ৰঙা হৈছে, পিঠাখিনি ৰঙা হোৱালৈকে আপোনালোকে ভাজি থাকিব। ৰঙা হৈ গ'ল, মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। পিঠাখিনি ভাজি লোৱাৰ পাছত ঠাণ্ডা হ'বলৈ দিছিলোঁ, আৰু ঠাণ্ডা হ'বলৈ দিয়াৰ পাছত মই বৈয়ামটিত পিঠাখিনি ভৰাই ল'লোঁ। আৰু এইটো চিচাৰৰ বৈয়াম হয়, প্লাষ্টিকৰ বৈয়ামত থ'লে হয়তো বেয়া হৈ যাব পাৰে, কাৰণ মই এসপ্তাহৰ কাৰণে পিঠাখিনি খুন্দি লৈছোঁ, আৰু সেইবাবে মই চিচাৰৰ বৈয়াম ব্যৱহাৰ কৰিছোঁ। আৰু মই এই চামুচখনেৰে, এখন চামুচ দেখিছেনে, মই এখন চামুচেৰে 2 চামুচ পিঠা কণমানিজনীক সিজাই খুৱাওঁ। ভৰ্তিকৈ 2 চামুচ দিওঁ, আৰু সদায় দিনটোত এবাৰকৈ মই 2 চামুচ পিঠা সিজাই খুৱাওঁ। কেনেকৈনো সিজাওঁ পিঠা আপোনালোকক মই দেখাই আছোঁ।